নমস্কাৰ বন্ধুসকল, সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মোৰ ইউটিউব চেনেল বিন্দাছ কিড চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি বাহিৰত বৰষুণ দি আছে, সেইকাৰণে ভিতৰতে আপোনালোকৰ আগলৈ এটা ৰেচিপি আগবঢ়াইছোঁ। এয়া চাওক, এয়া হ'ল ব্ৰইলাৰ মাংস আৰু এইটো হ'ল ৰঙালাও আৰু ব্ৰইলাৰ মাংস এখন সুন্দৰ ৰেচিপি মই বনাই দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আহক আমি এতিয়া কিটচেনলৈ যাম। এয়া মই ধনিয়া গুটি আৰু আপোনাৰ এই জিৰা তিয়াই থৈছিলোঁ, মানে তিয়াই থ'লে সোনকালে গুড়ি হয়। এই মিক্সিত দি দিছোঁ, আজি ভিতৰত বনাইছোঁ যে সেইকাৰণে মিক্সিত মাৰি লৈছোঁ। এইখিনি বেছি নালাগে, এপাক মাৰি দিলেই হৈ যাব। এয়া গুড়ি হৈ গ'ল, মই এইটো বাতি এটাত নমাই লৈছোঁ। আদা আৰু ৰচুন বাকলি গুচাই থোৱা আছে, এইখিনি পটককৈ অকণ মই মাৰি লওঁ, হৈয়ে যাব। এই লগতে জলকীয়া দুটাও দি দিছোঁ, মানে অলপ সোনকাল কৰিছোঁ। অকণমান পানী দিব লাগিব, মই পানী দিছোঁ। বেছি পানী দিবও নালাগে, অলপ দিব লাগে। হ'ব, পিচিও হৈ গৈছে। এই চকী সুন্দৰ গুড়ি হৈ গৈছে। এইখিনি মই এক্সট্ৰাকৈ ৰাখি লৈছোঁ। ইয়াতে কেঁচা জলকীয়া, আদা আৰু ৰচুন মানে একেলগে পিচি দিলোঁ আৰু ভাগ ভাগকৈ পিচি থাকিবলৈ দিগদাৰো হয় অকণমান। এইখিনি হৈ গ'ল। এতিয়া আৰু মিক্সিত দিবলগীয়া বিশেষ নাই। এইটো ৰঙালাওটো কাটিছোঁ, বাকলিটো গুচাই লওঁ। মানে কি, ৰঙালাওটো বৰ ভাল নহয়, বজাৰৰ পৰা অনা ৰঙালাও। এয়া বাকলিটো গুচাওঁতে চনককৈ উঠিলে মানে সেই ৰঙালাওটো বৰ সুন্দৰ হয়। ৰঙালাও বৰ বেছি দিব নালাগে, এইটুকুৰাই কাফি আৰু বেছি ৰঙালাও দিব নালাগে। মই বেছি ৰঙালাও মানে কি দিলে মানে কি হয়, এই অলপ গ্ৰেভিটো বেছি হয়, মিঠা হ'ব তেতিয়া। সেইটো কাৰণে ৰঙালাও বেছি দিব নালাগে। কেৰাহী গৰম হৈ গ'ল, মই অলপ সৰিয়হৰ তেল কেৰাহীত দি দিছোঁ। বেছি দিয়া নাই, অলপ পাছতহে দিম মই। এতিয়া তেলটো গৰম হ'লে মানে, গৰম হোৱা নাই, মই এইখিনি অলপ ফ্ৰাই কৰি ল'ম। তেলটো সম্পূৰ্ণ গৰম হৈছে, মানে বৰ বিশেষ গৰমো হ'ব নালাগে, অলপ কুহুমীয়া গৰম হ'ব লাগে। এতিয়া মই ৰঙালাওখিনি ইয়াত দি দিছোঁ। এইটো অলপ শ্লাইট, ইমানটো অকণমান নিমখ এনেকৈ দিব লাগে, বেছি নহয়, অলপমান। এয়া ৰঙালাওখিনি মই নমাই দিছোঁ। ৰঙালাওখিনি ফ্ৰাই কৰা হৈ গ'ল। আপোনালোকে এনেকৈ বনাব, একদম ধুনীয়া, মানে ঘৰত এনেকৈ বনাব। ৰঙালাও এয়া মই পিঁয়াজ দি দিছোঁ। তেলটো কম হৈ গৈছে, অকণমান মই তেল দি দিছোঁ। মানে আগৰ ৰঙালাওটো ভাজি ল'লোঁ, ৰঙালাওটোৱে মানে তেলটো টানি দিলোঁ, সেইটো কাৰণে। একেবাৰে চিম্পুল, ঘৰত বনাব একদম সহজ পদ্ধতি। এইখিনি ধনিয়া আৰু জিৰা পিচি থোৱা আছিলে, ইয়াত দি দিছোঁ। সুন্দৰকৈ ভাজিব লাগিব। লগতে এইখিনি গম পাইছে নহয়, আজি বহুতখিনি একেলগে মাৰি দিছোঁ। জলকীয়া, আদা আৰু ৰচুন একেলগে পিচি থোৱা আছে, লগতে দি ভাজি দিওঁ। আমি সাধাৰণতে জলকীয়াটো পাছত দিওঁ, কিন্তু আজি সেই মিক্সিত একেলগে মাৰি দিলোঁ আৰু। এতিয়া হালধি দিছোঁ, হিচাপমতে দিব দেই সকলোৱে, মোক হিচাপমতে দিছোঁ। আৰু কালাৰটো ভাল হ'বৰ কাৰণে অকণমান কাশ্মীৰী কালাৰ দিছে, অলপ হ'লেই আৰু বিশেষ নাই। এইটো ভাজি ল'লোঁ আৰু এতিয়া আপুনি চাব কালাৰটো কি সুন্দৰকৈ আহিব। এতিয়া মই ইয়াত মাংসখিনি দি দিম। এইটো একচুৱেলি এইটো আপোনালোকে খুব কম তেলত বনাব,
ইয়াৰ টেষ্টটো তেতিয়াই আহিব। মই কিমান কম দিছোঁ তেল চব, একদম কম তেলত বনাম, একেবাৰে কম তেল মানে। আৰু এই মছলাটো কেৰাহীত দিওঁতে তেলটো কম দিয়া হ'ব, সেইটো কাৰণে লৰাই থাকিলে হ'ব দেই, লৰাই থাকিব, এনেকৈ লৰাই থাকিব। আৰু একদম কম তেলত বনাব। এই চব কেৰাহীত মোৰ তেলেই নাই, দেখিছেনে? তেতিয়া বহুত টেষ্টি হ'ব। এতিয়া মই এই মাংসখিনি দি দিছোঁ ইয়াত। মাংসখিনি দি সুন্দৰকৈ লৰাই দিছোঁ। মই আজি গেছত বনাইছোঁ, একদম কম চিমত দিব। এয়া চব একদম অকণমান চিম আছে, একদম কম চিমত দিব। এই চব একদম কম চিমত দিব। দিয়াৰ পাছতে এতিয়া মই নিমখ দিম ইয়াত। এইটো নিমখ আপোনালোকৰ হিচাপ মতে দিব, নিমখটো দিব। ইয়াত ধুনীয়াকৈ লগাই কি সুন্দৰ হৈ গৈছে দেই। 20 মিনিট সময় ইয়াত ঢাকি ৰাখিব লাগিব। কিন্তু তাৰ মাজতে 20 মিনিট সময় অকল ঢাকি নহয়, আপোনালোকে 20 মিনিট ঢাকি দিয়াৰ পৰিৱৰ্তে মাজে মাজে অকণ অকণ লৰাই দিব, নহ'লে তলপিনৰ পৰা লাগি যাব। ধুনীয়া হৈয়ে গ'ল আৰু। এয়া চব দেখিছে নহয়? আমাৰ কেমেৰামেনে কৈছে লোভৰ পানী পৰিছে বুলি। এতিয়া আপোনালোকে কি কৰিব গম পাইছেনে? মই যে কৈছিলোঁ ৰঙালাওটো দি বনাম বুলি। এতিয়া এই মাংসখিনি খোৱাৰ পাছত এই যে ভাজি থোৱা ৰঙালাওখিনি দেখিছে নহয়, পাতল পাতলকৈ কাটিব। এইখিনি ভাজি থোৱাখিনি ইয়াত দি দিব। ইয়াত দিয়াৰ পাছত বেছি সময় লৰাই থাকিব নালাগে, অলপ আৰু এনেকৈ দিব। ইমান এটা সুন্দৰ টেষ্টি লাগিব। তাৰমানে কি, ৰঙালাওটো অকণমান মিঠা মিঠা লাগিব, মাংসখিনি অকণমান জ্বলা জ্বলা লাগিব। এতিয়া চাওক, এই ৰেচিপি ইমান সুন্দৰ ৰেচিপি, ঘৰতে বনাই খাব নিশ্চয়। আমাৰ এইটো হৈ গ'ল, এতিয়া মই নমাই দিম। এটা সুন্দৰ কালাৰ হৈছেনে? পানী নিদিব কিন্তু, ইয়াত পানী দিলে কিন্তু ৰেচিপিটো ভাল নহ'ব। এইটো চাওক সুন্দৰ হৈ গ'ল, মই নমাই দিলোঁ। এতিয়া এই তলত অকণমান মছলা লাগি আছে, এইকণ আৰু পেলাবলৈ নাই আৰু, লৈয়ে আহিছোঁ আৰু। কি মজা লাগিব খাই। গৰম ইমানেই সুন্দৰ হৈছে, মই ভাষাৰে ক'ব নোৱাৰোঁ। ঘৰত এইটো ধুনীয়াকৈ বনাই খাব। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আজিলৈ ইমান।